ngon juga khá không rồi buat ya ni mau tisu rồi kita dunia itu dulu ya itu dulu ini ke pikiran dia guys kita kan harus mau sampai dia ya mau sampai dia kamu sih oke তো নমস্কাৰ বন্ধুসকল, কেনে আছে? ভালনে চবৰে? চবে ভালে আছেনে? তো আজি গৰম একদম থাকিব নোৱাৰি, একেবাৰে গেঞ্জি পিন্ধি আছোঁ আৰু এনেকৈ নিচোলা পিচোলাকৈ অকল গেঞ্জিটো পিন্ধি আছোঁ। যেনেকুৱা গৰম, একো খাবলৈ ববলৈ মন যোৱা নাই, একো শান্তি লগা নাই, একদম ভাত পানী একো খাবলৈ মন যোৱা নাই। তো আজি বাগানত পাত ছিঙাই আছোঁ, বাগানৰ ফালে ওলাই আহিলোঁ ঘপককৈ। তো মচন্দৈ পাত চিনি পায়নে আপোনালোকে? তো মচন্দৈ পাত কেইখিলামান দেখিলোঁ, দেখি ভাবিলোঁ মচন্দৈ পাত চাটনি বনাইতো ভাত মুঠি খাব পৰা যায়। মানে মচন্দৈ পাত হৈছে এবিধ বহুত ভাল ঔষধ মানুহৰ শৰীৰৰ কাৰণে, পেটৰ কাৰণে, লিভাৰৰ কাৰণে। তো যিসকলে চিনি পায়, দেখিছে, খাইছে, তেওঁলোককতো নকলেও হ'ব বাৰু, গম পাবই, জানিবই, পালে খাবই আৰু। তো ভাবিলোঁ যোনে যোনে চিনি নাপায়, নাজানে কিহৰ কাৰণে উপকাৰী, সেইকাৰণে ভাবিলোঁ ভিডিঅ' এটাকে বনাওঁ, আপোনালোককো দেখাওঁ। ময়ো মচন্দৈ অলপমান ছিঙি ভাত খাওঁগৈ বুলি ভাবিলোঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইছ, বাৰীৰ ভিতৰলৈ সোমাই গৈ থাকোঁতে আৰু দুবিধমান বস্তু দেখিলোঁ, ভাবিলোঁ আপোনালোকক চিনাকি কৰাই দিওঁ। বহুতে চিনি পায়ে, জানেও, দেখিছেও। ঢেকীয়া আৰু নৰসিংহ গছ, যিসকলে দেখা নাই বা চিনি নাপায়, হয়তো ঢেকীয়া শাক দেখিছেও, খাইছেও, তথাপিও গছজোপা চিনি নাপায়, তেওঁলোকলৈ মানে গছজোপা চিনাকি কৰাই দিওঁ বুলি ভাবিলোঁ। বহুতে চহৰত, এনেকুৱা টাউনীয়া জেগাবোৰত ঢেকীয়া গছটো নাথাকেই, প্ৰায়ে নেদেখেই, সেইকাৰণে ভাবিলোঁ গছজোপা চিনাকি কৰাই দিওঁ। যোনে যোনে চিনি পায় তেখেতসকলেও চাব বাৰু, আৰু যোনে যোনে চিনি নাপায় গছজোপা চাব। আৰু এই নৰসিংহ গছজোপা দেখাম, এজোপা বহুত মানুহৰ শৰীৰৰ কাৰণে উপকাৰী। এজোপা ঔষধে, নৰসিংহ পাত খাই বহুতে, খাব লাগে চবেই, ময়ো খাওঁ আৰু চবকে খাবলৈ ক'ম ময়ো নৰসিংহ পাতো। তো ৰ'ব, বেক কেমেৰাটো অন কৰি মই দেখাই আছোঁ বন্ধুসকল। এইজোপাই ঢেকীয়া গছ, ঢেকীয়া গছ এনেকুৱা থাকে, হাবিৰ মাজত এনেকুৱা থাকে। ইয়াত ঢেকীয়া পাত দেখিলে চিনি পাবই। এয়া চাওক, এইডাল ঢেকীয়া, এইডাল খাব পৰা যায়, এইডাল ঢেকীয়া খাব পৰা যায়, এইডাল ঢেকীয়া শাকো খাব পৰা যায়। বহুত সোৱাদ। সেইখিনি ঢেকীয়া গছ, এইবোৰ ঢেকীয়া গছ, ঢেকীয়া। তো ইয়াত চাব, এইফালে নৰসিংহ গছ, এজোপা নৰসিংহ পাত, বহুত ঔষধি গুণ আছে এইবোৰ নৰসিংহ পাতত। চাটনি পিচি খাব পাৰে, শাকত দি খাব পাৰে, ভাজি খাব পাৰে। বাদাম, পাপৰ আৰু নৰসিংহ পাত খাইছেই চাগে আপোনালোকেও, কিমান টেষ্টি, বহুত মজা লাগে। আৰু এইবোৰ বহুত উপকাৰী, শৰীৰৰ কাৰণে খাব লাগে। এইয়া পাত ছিঙি আছে, অকল এজনেই আছে, বাকীবোৰ ভাত খাবলৈ গ'ল নেকি, খায়ো আহিছে চাগে। ইয়াত ছিঙি আছে পাত। তো বলক এতিয়া মেইন পইণ্টলৈ যাওঁ, মচন্দৈ পাত। তো বলক একেবাৰে মাজত সোমাই যাব লাগিব, বাগানৰ মাজত আছে একচুৱেলি। তো বন্ধুসকল, এয়া মচন্দৈ পাত, এয়া চাওক, এইখিলা মচন্দৈ পাত, এইখিলা মচন্দৈ, এইবোৰ চব মচন্দৈ পাত হয়। এইবোৰে চব চক, এইবোৰ আৰু আছে, বহুত আছে। মই ছিঙি লওঁ, মানে ছিঙি থকা ভিডিঅ'টো নকৰোঁ আৰু, ৰ'দ দিছে, বহুত গৰম উঠিছে বাগানৰ মাজত, পূৰা গপগপনি উঠি আছে। তো ছিঙি লৈ দেখাই আছোঁ আপোনালোকক। তো বন্ধুসকল, এয়া মচন্দৈ পাত ছিঙি আনিলোঁ, ছিঙি আনি ইয়াত তিয়াই ৰাখিছোঁ। এইখিনি 10-15 মিনিটমান তিয়াই ৰাখি থ'ম ধুনীয়াকৈ। তাৰপৰা এইখিনিত মানে বালি চালি লাগি থাকে, মাটি চাটি লাগি থাকে, একদম কোমল হৈ এৰিব। তাৰপাছত ধুনীয়াকৈ পিটিকি
মজাকৈ ৰচুন দুফুটমান জলকীয়া দি ধুনীয়াকৈ পিটিকি ভাতৰ লগত মস্তিকৈ নক'বা আৰু। তো অলপমান দেৰি থাকক, 10-15 মিনিটমান দি থাকক। 2000 years later. তো বন্ধুসকল, কিছু সময় অপেক্ষাৰ পাছত গোটেইখিনি ধুনীয়াকৈ কোমল হৈ গ'ল, চফা হৈ গৈছে। এয়া মই ধুনীয়াকৈ ধুই লৈছোঁ। এয়া ৰচুন লৈ লৈছোঁ কেইফুটামান, জলকীয়া, ভোট জলকীয়া এটা লৈ লৈছোঁ। তাৰপৰা এয়া ধুনীয়াকৈ এনেকৈ মোহাৰি ধুই চফা কৰি ধুনীয়াকৈ পূৰা মস্তিকৈ এনেকৈ চেপি চফা কৰি ইয়াত লৈ ল'ম। তাৰপৰা আপোনালোকে যেনেকৈ সুবিধা হয় গিলাচত খুন্দিও খাব পৰা যায়। মই ইয়াৰ ৰচুনো এনেকৈ পিটিকি ল'ম। গিলাচত খুন্দিও খাব পাৰে, মিক্সি মেচিনতো দিব পাৰে বাৰু। মিক্সি মেচিনৰখিনি ইমান সোৱাদ নহয় যেন লাগে মোৰ। এনেকৈ পিটিকি বা খুন্দি খালে বহুত সোৱাদ লাগে। আপোনালোকে যেনেকৈ সুবিধা হয় তেনেকৈ লৈ ল'ব। এয়া নিমখ, জলকীয়া সোৱাদ অনুযায়ী নিজে নিজে দি ল'ব। আৰু পাতত দি খাওঁ ক'লেও পাৰি। সেইখিনি পাতত দি খালেও এটা বেলেগ সোৱাদ, বৰ ধুনীয়া লাগে সেইখিনিও খায়ো। এনেকৈ ৰচুন দুফুটামান, নৰসিংহ পাত নিদিলেও হ'ব, মচন্দৰী পাত পূৰা ধুনীয়াকৈ দি লৈ পাতত দি লৈ ধুনীয়াকৈ এনেকৈ পিটিকি খাব লাগে। বহুত ভাল বস্তু এইবোৰ। সপ্তাহত এদিন, মাহেকৰ মূৰত এদিন খাই থাকিব পাৰিলেতো আৰু ভাল। সপ্তাহে এদিন খাই থাকিব পাৰিলেতো আৰু বহুত ভাল। ধুনীয়াকৈ এইখিনি পিটিকি লৈছোঁ মই। তো গাইজ, ফাইনেলি ৰেডি হৈ গ'ল মচন্দৰী পিটিকা। একেবাৰে ৰিয়েল পিটিকা, হাতে পিটিকা। লগত লৈ লৈছোঁ এয়া গোল নেমু, নেমু টেঙা, কঁঠাল গুটি আৰু গাজ টেঙা পিটিকা। এয়া পঁইতা ভাত ধুনীয়াকৈ লৈ লৈছোঁ তোমাৰ পঁইতা ভাত। গাইজ, পঁইতা ভাত আৰু মচন্দৰী পিটিকা। ইয়াৰ মচন্দৰী পিটিকা আমাৰ মস্তি। তো গাইজ, আপোনালোকেও খাব। স্বাস্থ্যৰ কাৰণে বহুত ভাল, পেটৰ কাৰণে বহুত ভাল। বহুত বেমাৰ আজাৰৰ পৰা বাচি থাকিব পৰা যায়। পেটৰ বেমাৰ, পেট বিষ। আৰু যোনটো মই নৰসিংহ দেখাইছিলোঁ, নৰসিংহ পাতটোত বহুত ভাল। নৰসিংহ পেটৰ অসুখৰ কাৰণে বহুত ভাল। নৰসিংহ পাত, ৰচুন লগতে খুন্দি পিটিকি খাই ভালো লাগে, সোৱাদো লাগে, স্বাস্থ্যৰ কাৰণেও ভাল। আপোনালোকেও খাব। মই ভাতখিনি খাই লওঁ। তো আজিৰ ভিডিঅ'টো ইমানখিনিয়ে। ভিডিঅ'টো চাই যদি কিবা এটা ভাল পালে, কিবা এটা শিকিবলৈ পালে, লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন নতুন ভিডিঅ'বোৰ চাব পাৰিব। তো আজিলৈ ইমানতে।